বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এনেও প্ৰত্যেকৰে ভালেই চাগে। আৰু মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষ বহুত বহুত শুভেচ্ছা থাকিল সকলোলৈকে। নতুন বছৰে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি সমৃদ্ধি, লগতে ভালে থাকক, কুশলে থাকক। আজি আমি পিকনিক খাবলৈ আহিছোঁ পথাৰৰ মাজত। ইমান ৰ'দ চাওকচোন। পিকনিক খাবলৈ আহিছোঁ, গতিকে আমি পিকনিকত আজি কি কৰোঁ, কেনেকৈ এনজয় কৰোঁ আপোনালোকক দেখাই আছোঁ। গতিকে চাই থাকক ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক আৰু কমেণ্ট এটা কৰি দিব। কৈ দিয়া আকৌ হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো। আমি কেনেকৈ ফূৰ্তি কৰোঁ আজি 1 জানুৱাৰীৰ দিনা। এইফালে আমাৰ ভতিজা বোৱাৰী ৰান্ধনি, ভতিজা বোৱাৰী হাই। সেইফালে আমাৰ ভাগিন বোৱাৰী কি হয়? ভাই বোৱাৰী। আজি সেই 24 চনৰ হেৰি যে নতুন বছৰ সোমাইছে, কথাও উল্টা পাল্টা। এইফালে আমাৰ দদৌ খুব ফূৰ্তি বাছ মানুহ দেই, খুব ফূৰ্তি কৰিছে। অকণমান আগত দেখিবই আপুনি নাচিব। অঁ ভাল। এইফালে আমাৰ আঁতৰিনি ৰান্ধনীয়ে কেনেকৈ বনাইছে তাকে চাই আছে। সেই মুখা আমাৰ হেৰি পিকনিক খাবলৈ অহা কিন্তু এখনে মোবাইলত ব্যস্ত। ইমান ৰ'দ চাওকচোন। এনেকুৱা এখন পথাৰলৈ আহিছোঁ, ক'তো পিকনিক এযোৰা নাই। আমি ইমান ডাঙৰ পথাৰখনত অকল আমিয়ে কি জানো, কোনো খালে মানুহ এটা নাই। বেছি দূৰলৈ যোৱা নাই, ওচৰতে পিকনিক খাব আহিছোঁ। আৰু আপোনালোকে কোনে কোনে পিকনিক খালে জনাবচোন আজিৰ দিনটো। ৰ'দ কেঁচা হে। হেপী নিউ ইয়েৰ বুলি কৈ থাকা সকলোলৈকে। হেপী নিউ ইয়েৰ। জনালো 24 চনে কঢ়িয়াই আনক আপোনালোকৰ মাজলৈ সুখ শান্তি সমৃদ্ধি, লগতে সকলোৱে ভালে থাকক, কুশলে থাকক। আকৌ এবাৰ কৈ দিছোঁ দেই। কি হ'ল হা? কি হ'ল? এই টিকলাটো চব ভোক লাগিছে চাগে। কি হ'ল বেটা? হেপী নিউ ইয়েৰ কৈ দিয়াচোন, কৈ দিয়া আকৌ, নহ'লে নাচি দিয়াচোন এপাক এনেকৈ। এয়া আমাৰ ৰান্ধনী ব্ৰইলাৰ। আজিৰ দিনটোত প্ৰায় গাহৰিয়ে খায় ন মানুহে, খালি আমাৰ ইয়াত গাহৰি নোখোৱা মানুহ আছে। গাহৰি হাঁহ দে পটাপট বনা, খাওঁ লাগি থাকে নহয় দেখাৰ লগে লগে। মাংস বুলি ক'লে এনেও ৰখি। এইফালে আমাৰ ৰচকী বাইদেউসকল পিকনিক লাগিছে আকৌ বিহু লগাতকৈ। বিহু বলীয়া ৰাইজ, এইফালে বিহু নাচি বেয়া পোৱা মানুহ। আজয় কি হ'ল মেহেঙা? এইফালে চব্জি ৰেডি হৈ গ'ল ন, নমাবলৈ ফটা কেৰাহী ধৰা কাপোৰ কি হয়নে মোৰ? পিকনিক খাব আহিছোঁ চাওকচোন। আমাৰ আজি কেৰাহী ধৰিবলৈ হেৰি কি বুলি কয়, বেয়া কাপোৰ এখন নাই। কচলিখন সৰু হৈছে। ভাত খাবলৈ ৰেডি হৈছেগৈ। সৰু ল'ৰা ছোৱালীকেইটা ভোক লাগিছে, সেইকাৰণে ভাত আগতীয়াকৈ দি দিয়া হৈছে। আমালৈ আৰু এখন চব্জি বনাবলৈ আছে, তথাপিও ল'ৰা ছোৱালীকেইটা খাব পৰাকৈ চব্জি হৈ গ'ল, গতিকে ভাত দি দিছে।
নাই ই অকলে কাম কৰিছে যে আজি এয়া আমাৰ ৰচকী বাইদেউ এইজনী ৰান্ধনীৰ ওচৰলৈ গৈছে আমালৈ জলকীয়া ভাজি বনাইছে এইডাল ৰ'দত চাওকচোন চব্জিখিনি কেনেকুৱা আছে খাবলৈ বেটা কেনেকুৱা লাগিছে খাই বেটা খাই কেনেকুৱা লাগিছে ভাল আমাৰ ফটো বেটিও আমাৰ গদাধৰ ভাল লাগিছে ভাল কৰে আকৌ এইটো আমাৰ গপ গপ ভাল কৰে আকৌ এয়া আমাৰ টিকলা আজি পিকনিকৰ এয়া আমাৰ ভাত খোৱা পৰ্ব দেই বেটা আগত থৈ দিবা আকৌ চবকে দেখাই দিয়া এইফালে ব্ৰইলাৰ মাংস দিছো দেই কোনে কোনে খাই নাই ভাতৰ থালি লৈ আহিছে নাই তুমি ইফালে গৈ দিয়া ইয়াত গান বজাই দে অকল গানটো বজাই দেচোন মা বৌ আমৈদেউ হেতি ভাত খাই আছে বুলি কৈ দিয়া আকৌ আমাৰ মাও আমৈদেউ ভাত খাই আছে আৰু বৌমাহেত আৰু বৌমাহেত মাংস ভাইটি মাংস নেপালি তই মাংস নেপালে ই বেহুচ এয়া চাওকচোন আমাৰ সকলোৱে মাংস নেপালে চাওক সেই লাগিছে দে না বগা মাংস নহয় সেয়া লাগিছে বগা মাংস লাগে বোলে আকৌ ঘৰত যে বকি থাকো খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা মই অকমান
চকুৰে ভাষা হেল্ল' বন্ধু বান্ধৱীসকল, আমাৰ পিকনিক খাই অৱশেষত শেষ হ'ল। এইফালে তুলি টোপোলা বান্ধি এইফালে আজৰি হৈ লৈছোঁ। ল'ৰাটো চাওঁ ইমান ফূৰ্তি কৰিলে, ভাগৰ লাগি গৈছে, বেচেৰা পানী খাইছে। পুৰা একদম ফুল এনজয় কৰিলোঁ দেই আজি 2024ৰ প্ৰথমটো দিনতে, কাৰণ এইটো দিনতে অলপ চান্স আৰু হুঁচৰিও অকণমান নাছিলোঁ। এইফালে বিহু ইমান ভালকৈ নাজানো বাৰু, তথাপিতো আমাৰ চিট পখিলীকেইজনী একদম কঁকাল ঘূৰাই ঘূৰাই নাচিছিলে। গতিকে সকলোকে কৈছোঁ বাই বাই, আকৌ নতুন এটি ভিডিঅ'ত আপোনালোকক লগ পাম 2025 আজি 2025ত 2025ৰ পিকনিকৰ অৱশেষত। আকৌ এবাৰ হেপী নিউ ইয়েৰ কৈ দিয়া সকলোকে, হেপী নিউ ইয়েৰ। নতুন বছৰ বহুত বহুত শুভেচ্ছা থাকিল। আকৌ এবাৰ কৈছোঁ সকলোৱে ভালে থাকক, কুশলে থাকক, স্মাইল কৰি থাকক।